নমস্কাৰ স্বাগতম জনাইছো মই আজি ক'বলৈ ওলাইছো অনলাইনৰ পৰা আপুনি কেনেকৈ ঘৰতে বহি ইনকাম কৰিব পাৰে ইয়াৰ কিছুমান মই কেইটামান টিপছ দিবলৈ ওলাইছো তো যদি আপুনি জানিব বিচাৰে ভিডিওটো সম্পূৰ্ণকৈ চাব তো প্ৰথম টিপছটো হৈছে ক্ৰিয়েট এ ৱেবছাইট এটা ৱেবছাইট বনাই আপুনি তাৰ পৰা ইনকাম জেনেৰেট কৰিব পাৰে কেনেকৈ ইনকাম জেনেৰেট কৰিব পাৰি আপোনাৰ ৱেবছাইটটোত আপুনি যেতিয়া কিছুমান কন্টেন্ট লিখিব ধৰি লওক আপুনি কিবা এটা বস্তু যিকোনো বস্তু এটা আপুনি জানিবৰ বাবে প্ৰথমতে আপুনি গুগলত সাৰ্চ কৰে যেনেকৈ নহওক যিকোনো এটা শব্দ আপুনি যেতিয়া গুগলত সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে গুগলে বহুত কেইটা ৰিজাল্ট দিয়ে ৰিজাল্ট কেইটাত বহুত কেইটা ৱেবছাইট আহি যায় সেই ৱেবছাইট কেইটানো ক'ৰ পৰা আহে কেনেকৈ আহিল গুগলেতো সেইকেইটা বনাই থৈ দিয়া নাই সেইকেইটা আহে কি আপুনি যিটো ৱৰ্ড সাৰ্চ কৰিছে সেই সাৰ্চ কৰা ৱৰ্ডটো কম্পিউটাৰৰ ভাষাত কিৱৰ্ড বুলি কোৱা হয় সেই কিৱৰ্ডটো আপুনি যেতিয়া সাৰ্চ কৰিব সেই কিৱৰ্ডটোই বেলেগ ৱেবছাইটবিলাকত মেটচ কৰিব সেই যিটো আপুনি সাৰ্চ কৰিছে সেই মেটচিং কৰা এই কিৱৰ্ডটো আপোনাক গুগলে সেই বস্তুটো সেই ৱেবছাইটটোৰ পৰা যিটো কিৱৰ্ড মেটচ কৰিছে এই মেটচ কৰা কিৱৰ্ডটোৰ লগত যদি মেটচ কৰিছে তেতিয়াহ'লে আপোনাৰ সেই ৱেবছাইটটো আনি কিনে আপোনাৰ আগত দেখাই দিব যে আপুনি বিচৰা ইনফৰমেশ্যনটো এইটো ৱেবছাইটত আছে তো আপুনি বা মই সেইখিনি তাৰ পৰা সেই ৱেবছাইটটোত ক্লিক কৰি আমি যিখিনি জানিব বিচাৰো সেইখিনি আমি লৈ লওঁ কিন্তু কথাটো হ'ল আপুনি বিচৰা আমি বিচাৰিলোহে কিন্তু তেখেতে টকাটো পাব কেনেকৈ আমি যেতিয়া সেই ৱেবছাইটটোত ক্লিক কৰি ভিতৰৰ ইনফৰমেশ্যনখিনি জানিম তেতিয়া তাত বহুতো কিছুমান কিবা কিবি এডভাৰটাইজ আহে যিকোনো বস্তুৰ কিবা কিবি এডভাৰটাইজ আহে ৱেবছাইটটোৰ ওপৰত সেই এডভাৰটাইজৰ পৰা তাৰ ৰেভিনিউখিনি সেই ৱেবছাইটটোৰ অনাৰজনে পায় এইটো হ'ল আপোনাৰ ৱেবছাইটৰ পৰা এটা ইনকাম জেনেৰেট কৰিব পৰা পদ্ধতি 2 নম্বৰ থাকিল ট্ৰেন্সলেটিংটো কেনেকুৱা বহুতো ডাঙৰ ৱেবছাইটে আপোনাক বহুতো কিবা কিবি প্ৰজেক্ট বা ডকুমেণ্টৰ কাৰণে বেলেগ ভাষাত সিহঁতে ট্ৰেন্সলেট কৰিবৰ কাৰণে এজন মানুহেতো সেই মানুহজনে সাপোজ এজন ইংলেণ্ডৰ মানুহে আৰবিয়ান বা অসমীয়া বা যিকোনো ভাষা এটাত যদি ট্ৰেন্সলেট কৰিব লগা হয় তেতিয়াহ'লে সেই মানুহজনেতো এই ভাষাটো নাজানিব গতিকে এজন মানুহ ঠিক কৰি লয় সিহঁতে অনলাইনত সেই মানুহবিলাক বিচাৰি থাকে যে সেই মানুহজনে যদি সেই সিহঁতৰ গোটেই ডকুমেণ্টছখিনি বা প্ৰজেক্টটো যদি ট্ৰেন্সলেট কৰি দিয়ে সেই মানুহজনক তাৰ কাৰণে ৰেভিনিউ দিয়ে তেখেতে এটা ইনকাম দিয়ে 3 নম্বৰটো হ'ল ছ'চিয়েল মিডিয়া কেনেকুৱা এজন ইউটিউবাৰ বা ইনষ্টাগ্ৰামৰ পৰা আপুনি এইটো জানেই ইউটিউবাৰ বা সিহঁতে কেনেকৈ পায় 4 নম্বৰটো হ'ল চেলিং এ প্ৰডাক্ট আপুনি যিকোনো এটা ৱেবছাইটত আপোনাৰ প্ৰডাক্ট বেচিব পাৰে যেনেকৈ এমাজন ফ্লিপকাৰ্ট বা এনেকুৱা কিছুমান ৱেবছাইটত ডাঙৰ ৱেবছাইট আছে সিহঁতে চেলাৰ বিচাৰি থাকে আপোনাৰ প্ৰডাক্টটো সেই চেলিং ৱেবছাইটটোৱে লৈ সিহঁতে আকৌ বেলেগত বিক্ৰী কৰিব তাৰ পৰা আপুনি সেইটো ইনকাম ল'ব পাৰে 5 নম্বৰটো হ'ল ৰিকমেণ্ড টু বাই এ প্ৰডাক্ট আপুনি সাপোজ এটা প্ৰডাক্ট কিনিবৰ বাবে যদি আপোনাৰ বন্ধু বা কাৰোবাক যদি আপুনি ৰিকমেণ্ড কৰে তেতিয়াও আপুনি তাৰ পৰা ইনকাম পাব পাৰে কেনেকুৱা সাপোজ যিকোনো মোবাইল এটা যদি তেখেতে অনলাইন বা ফ্লিপকাৰ্টত ডাইৰেক্ট যাই পিনি কিনে তেতিয়াহ'লে যদি সেই মোবাইলটোৰ দাম যদি 12,000 টকা আপুনি ৰিকমেণ্ড কৰাৰ ফলতো তেখেতে সেই 12,000 টকাতে পাব কিন্তু কথাটো হ'ল আপুনি ৰিকমেণ্ড কৰাৰ ফলত যে আপোনাক এই ৱেবছাইটটোৱে বা সেই ব্ৰেণ্ডটোৱে যে আপোনাক পইচা দিলে যদি কোনো ৰিকমেণ্ড নকৰে সেইটো ডাইৰেক্ট কোম্পানীৰ লাভ যদি ৰিকমেণ্ড কৰে তাৰ কিবা এটা পাৰ্চেণ্ট সাপোজ 12,000 টকা এটা যদি আপুনি ৰিকমেণ্ড কৰাৰ ফলত যদি আপোনাৰ বন্ধু বা কোনোবাই যদি কিনে তেতিয়াহ'লে সাপোজ আপুনি 700 বা 800 টকা পালে এই ৰিকমেণ্ডটো কেনেকৈ কৰে আটাইতকৈ সহজ উপায়টো মই ৰিকমেণ্ডৰটো আপোনালোকক মই এতিয়া দেখাবলৈ লৈছোঁ তো আপোনালোকে এইটো চাই লওক ৰিকমেণ্ড কৰা আটাইতকৈ সহজ উপায়টো পাবৰ বাবে আপুনি প্ৰথমতে যাব লাগিব প্লে ষ্ট'ৰত আপোনাৰ প্লে ষ্ট'ৰত গৈ পিনি আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব আৰ্ণ কৰোঁ আপুনি চাৰ্চ কৰিলে সাৰ্চ কৰাৰ পিছত আপোনাৰ এইটো প্ৰথমতে আপোনাৰ আৰ্ণ কৰোঁ যিটো আহিছে মই এইটো ইনষ্টল হৈ আছে সেইকাৰণে মোৰ ডাইৰেক্ট অ'পেন হৈ গ'ল আপুনি ইনষ্টল কৰি ল'ব লাগিব ইনষ্টল কৰিলে অ'পেন হৈ গ'ল ইয়াতে বহুত কিবা কিবি প্ৰডাক্ট দেখাইছে চাই লওক প্ৰডাক্ট দেখাইছে সাপোজ এইটো আপোনাৰ ইয়াতে কিমান টকা কোনটো কি কিনিলে কিমান টকা হ'ব ইয়াতে দেখা আছে ব্ৰেণ্ড ক্ল'ভিয়াছ অৰ্গেনিক হাৰ্বেল নৰ্মেল হেয়াৰ কাট এইটো যদি আপুনি 1199 টকাত আপুনি এইটো যদি ৰিকমেণ্ড কৰে আপুনি 239 টকা পাব এইটো আপুনি শ্বেয়াৰ নাওত গৈ পিনে যদি আপোনাৰ কোনোবা বন্ধু এজনক আপুনি শ্বেয়াৰ কৰি দিয়ে হোৱাটছএপত বা কিবা হয় আপুনি দিয়া লিংকটোত যদি ক্লিক কৰি কিনে তেতিয়া আপুনি 239 টকা আপোনাৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিব এনেকৈ প্ৰতিটো প্ৰডাক্টৰ কিমান টকা আপুনি বেনিফিট পাব ইয়াতে লিখা আছে